ধেমেচি অৰুণোদয় সংঘৰ উদ্যোগত আৰু অঞ্চলস্থ ৰাইজৰ সহযোগত 39তম শ্ৰী কৃষ্ণ মহাৰাজ লীলা উদযাপন কৰিবলৈ লোৱা হৈছে। স্থান কলালৈকুছ ৰাজমঞ্চ, অহা 18 আৰু 19 নৱেম্বৰ, 1 আৰু 2 আঘোণ। সকলো ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু এয়া লগতে আপোনালোকক দেখুৱাইছোঁ আমাৰ ৰাসৰ প্ৰস্তুতি। এয়া ৰাসৰ উপলক্ষে আমাৰ ৰাসৰ শ্ৰী শ্ৰী কৃষ্ণৰ যি লীলাসমূহ চিত্ৰ আকাৰে বৰ্ণনা কৰিবলৈ আমাৰ নামঘৰৰ দেৱালয়ত এইবিলাক চিত্ৰ অংকন কৰিছে। আমাৰ অঞ্চলস্থ সকলো সন্মানীয় আমাৰ চিত্ৰশিল্পী আমাৰ ধ্ৰুৱসিংহ সন্দিকৈ ছাৰ আমাৰ লগত লাগি নেতৃত্বত সকলো তেওঁৰ ছাত্ৰ ছাত্ৰীয়ে মিলি আমাৰ দেৱালয়সমূহত অংকন কৰিছে। ছাৰ নমস্কাৰ। কিবা কৈ দিয়ক, এই মানে যিটো পাতিছে এইটো মানে যিখিনি অংকন কৰিছে গোটেইখিনি আপোনাৰে ষ্টুডেণ্ট? নিশ্চয় নিশ্চয়, কুসুম কলা কেন্দ্ৰৰ তৰফৰ পৰা হয় আজি পুৰা ছিনিয়ৰ ষ্টুডেণ্টখিনিয়ে সম্পূৰ্ণৰূপে ৰাসৰ এটা কমপ্লিট ছিৰিজ শিশুলীলাৰ পৰা আৰম্ভ কৰি একেবাৰে কংসবধলৈকে যিমানখিনি পৰা যায় দিনটোৰ ভিতৰত। হয় হয়, তো 10মান 10:30মান বজাৰ পৰা আৰম্ভ কৰা হৈছে। বৰ্তমান আৰু 2 ঘণ্টা 3 ঘণ্টা 2 ঘণ্টামানত শেষ হৈ যাব ন? ঠিক আছে, মই চিত্ৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বসুদেৱে কৃষ্ণ জন্মৰ পিছত শলাবলৈ যদুকুললৈ গৈ থকা অৱস্থাত এইটো এয়া যাদৱ বৰ সুন্দৰকৈ আঁকিছে। সঞ্জীৱ মাজুমিলীয়া আমাৰ স্থানীয় যুৱক, স্থানীয় আৰ্টিষ্ট বুলি ক'ব লাগিব। তুমি এইটো কি আঁকিছা অলপ কৈ দিয়াচোন আমাৰ দৰ্শকক, মানে ইয়াৰ মহত্বটো। এইটো আৰু মানে মাকে যশোদাই কৃষ্ণমুখত মাতি বিশ্বব্ৰহ্মাণ্ডখন দেখা পাওঁ। এয়া বিশ্বব্ৰহ্মাণ্ডখন অলপ দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াত সুন্দৰকৈ, খুব ধুনীয়া হৈছে। এয়া কৃষ্ণই বাঁহী, কলীয়া কৃষ্ণটো বাঁহীৰ বাবে বিখ্যাত। বাঁহী বজাই আছে গছত উঠি, কাষত ময়ূৰ চৰাইজনী, সুন্দৰ হৈছে। এইটো মহাৰাসৰ দৃশ্য নেকি ভণ্টি? অঁ, কৃষ্ণই কলহটো ভাঙিলে। অঁ আচ্ছা, এইটো এয়া গোবৰ্ধন ন? এয়া কাব্যশ্ৰী বুঢ়াগোহাঁই আমাৰ স্থানীয় এগৰাকী ছাত্ৰী। কি আঁকিছে কাব্যশ্ৰী? এইটো ৰাধা কৃষ্ণ লীলা মহাৰাস ন? তাই নিজেও মহাৰাসত আধা পাঠ কৰে, তাই সেইকাৰণে এইটো ছবি আঁকিছে দেই। আৰু এই কালিয়া দমন নেকি? এইটো কালিয়নাক আঁকি আছে। এয়া দধি চুৰ নেকি? দধি চুৰ কৰিছে ন? সুন্দৰ। এয়া পুতনা বধ চলি আছে।
চিত্ৰ অংকন হৈ আছে, পক্ষে চলি আছে। এই বকাসুৰ বধ ন বগলী পলাত খোৱা কিবা কওকচোন, কেনেকুৱা লাগিছে, কেনেকুৱা দেখিছে এইবিলাক? আমাৰ কোনো কম নহয় কিন্তু দেই, ধুনীয়া হৈছে। ধন্যবাদ আমাৰ দীপজ্যোতি শইকীয়া, দীপ মাইনা শইকীয়া। আজি ৰাস উদযাপন সমিতিয়ে আমাৰ ৰাস মঞ্চৰ প্ৰেক্ষাগৃহৰ সন্মুখত থকা ৱালখনত আধ্যাত্মিক বিভিন্ন ধৰণৰ কৃষ্ণৰ লীলাৰ সম্বলিত কিছু দৃশ্য অংকন কৰিছে স্থানীয় ধ্ৰুৱসিংহ সন্দিকৈ দেৱৰ দ্বাৰা পৰিচালিত হৈ কুসুম কলা কেন্দ্ৰৰ বিভিন্ন স্থানৰ পৰা আহিছে। আমি তেখেতলোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ পলাত দত্ত আমাৰ খুৰাই হয়, তেখেতেও অলপ সহায় কৰি দিছে, খুব ভাল লাগিছে। আমাৰ নাতি ছোৱালীজনীয়ে কিবা এটা আঁকিছিলে, তাই শেষ নহ'ব কেইদিন পাইছোঁ, সেইকাৰণে অকণমান হেৰি কৰি দিছে। ঠিক আছে, সকলোলৈকে অহা 18 আৰু 19 নৱেম্বৰ ৰাস উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ, আহিবলৈ। প্ৰস্তুতি পূৰা তুংগ চলিছে, আমাৰ মঞ্চ সজ্জাৰ কামো চলি আছে। সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ অহা 18 আৰু 19 নৱেম্বৰ। ধন্যবাদ।